এতিয়া আমি দিনত ৰ'দত দি লোৱা এয়া হৈছে বৰা ধান, পাখি লগা বৰা ধান হয় আৰু এইখিনি দিনত আমি ৰ'দত শুকুৱাই লৈছোঁ ধুনীয়াকৈ। আৰু এতিয়া মানে আমি আখৈ ফুটুৱাম, একেবাৰে চিম্পুল। আপোনালোকে নাভাবিব যে মইনো আখৈটো দেখুৱাবলগীয়া কি বস্তু। তাকে চাওক, অসমীয়া আখলৰ এটা জলপানৰ এটা মূল্যৱান মানে একেবাৰে আপুৰুগীয়া বস্তু আৰু আখৈ। আজিকালি ল'ৰা ছোৱালী তেনেকৈ চিনিয়ে নাপায়। আৰু এইফালে এনেদৰে কেৰাহীখন পাতি লৈছোঁ, আমাৰ ঢেঁকীশাল আছে ইয়াতে। আৰু এনেদৰে এতিয়া জুইত গৰম কৰি কেৰাহীখন ইয়াত ধান দিব লাগিব। আৰু এইফালে এমুঠিমান ধান দি পেলাই এনেদৰে লৰাই থাকিব লাগিব। আৰু লৰাই যেতিয়া মানে আখৈটো ফুটিব, এখন কলপাতেৰে ঢাকি দিব লাগিব। আৰু এয়া দেখিছে নহয়, এইফালে পপাক দেখুওৱা নাই আৰু পপাই ফুটুৱাই আছে আখৈ। আৰু এইফালে এনেদৰে ধানবোৰ অলপ সময় ভাজি থাকিব লাগিব। এতিয়া নিশ্চয় আপোনালোকে দেখিছে এটা দুটা আখৈ ফুটিবলৈ ধৰিছে এয়া। আৰু এতিয়া এনেদৰে যেতিয়া অলপ সৰহকৈ ফুটিবলৈ ধৰিব, তেতিয়া এখন কলপাতেৰে এনেদৰে ঢাকি দিব লাগিব, যাতে উফৰি মাটিত নপৰে। আচলতে মাটিত বহুত পৰে আখৈ ফুটুৱালে। আৰু ভিতৰত এতিয়া ধানখিনি ধুনীয়াকৈ এনেদৰে লৰাই থাকিব লাগিব। আৰু এতিয়া ইয়াত দেখিছে নহয়, প্ৰায় হৈছেই। কলপাতখন দাঙি চালে ইয়াত দেখিছে নহয়, হৈ গ'ল। আমাৰ আখৈটো অলপ সৰু সৰু হৈছে, যিহেতু পঁইতা বৰাৰ অকণমান ডাঙৰ হয় পঁইতা বৰাৰ ধানৰ। আৰু এইখিনি লৈছোঁ আমি পাখি লগা বৰা ধান হয়, সেইটো কাৰণে অলপ সৰু সৰু হৈছে এইখিনি আখৈ। এয়া দেখিছে নহয়, এটা ধুনীয়া আখৈ হৈছে। অসমীয়াৰ জলপানত ব্যৱহৃত এবিধ সামগ্ৰী। আজিকালি তেনেদৰে দেখিবলৈ নোপোৱাই হ'ল। গম পাইছে লাগে এই ধানখিনি কৰিব লাগিছে, তাৰপৰা তাত থকাখিনি বাচিব লাগিব। ধান থকাখিনি অলপ সহজ কৰি দিছে আজি গম। এই দীঘলীয়াটো হোৱালে গোটেইকেইটা হৈ থাকিব। এতিয়া এইটো থুপুকা ধানটো হেৰি নহয়। আৰু এতিয়া এনেদৰে চালি ল'ব লাগিব আখৈখিনি, যাতে ধানখিনি ইয়াত ৰৈ নাযায়। আৰু যিখিনি আখৈত চলাৰ পিছতো ধান থাকে, সেইখিনি হাতেৰে বাচিব লাগিব। আৰু মোৰ ভিডিঅ'খিনি চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ কিন্তু নাপাহৰিব। তেনেহ'লে আজিলৈ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।